কি ক'ব আজি যে কাৰ্যসূচী লৈছিলে হয় আজি চিৰাং জিলা অন্তৰ্গত বেংটল আঞ্চলিক অন্তৰ্গত থকা এই ধোনাবাৰী গাঁৱত এটা আজি কাৰ্যসূচী লোৱা হৈছে। এইটো কেণ্ডেলিং কাৰ্যসূচী। এই কেণ্ডেলিং কাৰ্যসূচীটো এইটোৰ কাৰণে লোৱা হৈছে, আপোনালোকে নিশ্চয় জানে 2014 চনৰ আজি যিটো 23 ডিচেম্বৰ দিনটোত গোটেই BTCত একেটা সময়তে যিটো সংবিজিত গোট NDBয়ে আদিবাসীসকলৰ যিটো নৰসিংহা এটা একেটা সময়তে সিহঁতে চলালে, এই নৰসিংহাৰ যিটো চলোৱাৰ প্ৰতিবাদত আজি এই কাৰ্যসূচীখন লোৱা হৈছে। কাৰণ আমি চাবলৈ পাইছোঁ 2014 চনৰ যিটো ঘটনাৰ পিছত আজি 9 বছৰ উকলি গ'ল। সেই 9 বছৰ উকলি যোৱাৰ পিছতো কিন্তু তেখেতসকলক এৰেষ্ট কৰি জেলৰ হাজতত প্ৰেৰণ কৰিব পৰা নাই। আমি খুব দুখিত যে আদিবাসীৰ ওপৰত যিবিলাক NDB গোটে আমাৰ ওপৰত অত্যাচাৰ কৰিলে। আপোনালোকে নিশ্চয় জানে 80 জনৰ পৰা অধিক তেখেতসকলে একেটা সময়ত গুলিয়াই মাৰি পেলালে, কিন্তু তেখেতসকলক আজি চৰকাৰে বৰপেৰা পাৰি দিছে। আমি খুব দুখ প্ৰকাশ কৰিছোঁ। তেখেতসকলক অতি শীঘ্ৰে এৰেষ্ট কৰি জেলত পঠাব লাগে আৰু তেখেতসকলৰ বিচাৰ অনুযায়ী তেখেতসকলক ফাঁচী প্ৰদান কৰিব লাগে। কোন জেগাত হৈছে এই ঘটনাটো? এই ঘটনাটো আপোনাৰ লুংচুং, কোকৰাঝাৰ আৰু ঢেকীয়াজুলি তেনেকুৱা কেইবা গাঁৱত একেটা সময়তে তেখেতসকলে এটা নৰসিংহাৰ এটা আমাৰ ওপৰত অত্যাচাৰ চলাইছিল। চৰকাৰৰ ওচৰত কি আহ্বান জনাব? চৰকাৰৰ ওচৰত এইটোৱে আমি আহ্বান জনাম যে আমি চাইছোঁ 1996 চনৰ পৰা আমাৰ ওপৰত বিভিন্ন সময়ত এনেকুৱা অত্যাচাৰ চলি আছে, কিন্তু তেখেতসকলৰ এই চৰকাৰখনে আমাক যিখিনি ন্যায় দিব লাগিছিল সেই ন্যায় কিন্তু আজিলৈকে দিব পৰা নাই। আমি চৰকাৰক এইখিনি অনুৰোধ কৰিম যে যিবিলাকে আমাৰ আদিবাসীৰ ওপৰত এটা জনগোষ্ঠীৰ ওপৰত বাৰম্বাৰ আমাৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰাৰ পিছতো তেখেতসকলক কিন্তু চৰকাৰে নিজৰ মানে অল আউট অপাৰেশ্যনৰ বাহানা কৰি পেলাই তেখেতসকলক চালেণ্ডাৰ কৰাই কিন্তু আজি চৰকাৰৰ লগত মিলি তেখেতসকলে বৰপেৰা পাৰি দি পেলাই তেখেতসকলে কাম কৰি আছে। আমি খুব দুখ প্ৰকাশ কৰিছোঁ। তেখেতসকলক অতি শীঘ্ৰে যিবিলাক NDB এইটো ঘটনাৰ ওপৰত জড়িত আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেলত প্ৰেৰণ কৰিব লাগে। চৰকাৰে যদি আপোনাৰ কথা নুশুনে অহা দিনত কেনেকুৱা ইনিচিয়েটিভ ল'ব? নিশ্চয় এই চৰকাৰখনে যদি আদিবাসীৰ যিটো অত্যাচাৰ কৰা হৈছে, আদিবাসীসকলক অত্যাচাৰ কৰা হৈছে, এইটোৰ ওপৰত যদি কোনো কাণসাৰ নিদিয়ে তেতিয়াহ'লে আমি তেখেতসকলক চৰকাৰক আমি নিশ্চয় এটা সময়ত আমি জবাব দিম। আজিৰ যিটো এই প্ৰগ্ৰাম কাই মিলি কিনি অৰ্গেনাইজ কৰা হ'ল? আজিৰ এই প্ৰগ্ৰামখন হুদ অসম আদিবাসী ছাত্ৰ সন্থা আশা, লগতে কুৰুখ সাহিত্য সভা আৰু সান্তালী সাহিত্য সভা আৰু লগতে সমূহ আদিবাসী ৰাইজ মিলি পেলাই আজি এই কাৰ্যসূচীখন ৰূপায়ণ কৰিছোঁ। এইটো প্ৰগ্ৰামটো ইয়াতে লৈছে নে আৰু কোনোবা জেগাত লোৱা হৈছে? এই প্ৰগ্ৰামটো সমগ্ৰ অসমত আমি ৰূপায়ণ কৰিছোঁ। জাগাই জাগাই এই প্ৰগ্ৰামখন ৰূপায়ণ কৰি আছে। ঠিক তেনেদৰে চিৰাং জিলাতো প্ৰত্যেক আঞ্চলিকত প্ৰত্যেক গাঁৱত আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। আৰু লগতে আমাৰ যিমান আদিবাসী পৰিয়াল আছে তেখেতসকলে পৰিয়ালতো তেখেতসকলে এই কাৰ্যসূচীটো কেণ্ডেলিং কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ দ্বাৰাই আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে বাৰম্বাৰ আমাৰ ওপৰত যিবিলাক অত্যাচাৰ চলি আছে সেই অত্যাচাৰ যাতে বন্ধ হয় আৰু আমাৰ যিটো আদিবাসীৰ অধিকাৰ ন্যায়, সেই ন্যায় যাতে অতি শীঘ্ৰে আমি পাব পাৰোঁ, তাৰ কাৰণে আমি আজি এই কেণ্ডেলিং কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিছোঁ।